মৰমৰ ছাত্ৰ-ছাত্ৰীসকল টাৰ্জিনা আসাম চেনেলটিলৈকে মই আটাইকে স্বাগতম জনাইছো। আজি চতুৰ্থ অধ্যায়ৰ দ্বিঘাত সমীকৰণৰ উদাহৰণ 3ৰ সমাধান সম্পৰ্কে আলোচনা কৰিম। প্ৰশ্নত কৈছে যে উৎপাদক পদ্ধতিৰে 2x² - 5x + 3 = 0 সমীকৰণটোৰ মূল নিৰ্ণয় কৰিব দিছে। এটা উৎপাদকন পদ্ধতিৰ বিষয়ে মই আগৰ ভিডিঅ'কেইটাত শিকাইছো। ইয়াতে যে আছে এইটো হৈছে তোমাৰ x² সহগ আৰু এইটো হৈছে ধ্ৰুৱক পদ। এই সহগ আৰু ধ্ৰুৱক পদ এই দুটা পূৰণ হ'ব, মানে প্ৰথম সংখ্যাটো আৰু শেষৰ সংখ্যাটো তোমালোকে সাইডত পূৰণ কৰি চাবা। প্ৰথম সংখ্যাটো কি আছে 2 আছে আৰু শেষৰ সংখ্যাটো কি আছে 3 আছে। পূৰণ কৰিলে কিমান হ'ব 2 3 গুণ 6 হ'ব। এই 6ৰ উৎপাদক আমি 2 আৰু 3 পাইছো। এতিয়া এই উৎপাদকখিনিৰে ইয়াৰে মাজৰ পদটো পাব লাগিব। মাজৰ পদটো কিমান আছে 5 আছে। 2 3 ললে আমি 5 পাম নে? আমি নিশ্চয়কৈ পাম। 2 3 যোগ কৰিলে কিন্তু 5 হ'ব। এতিয়া সমাধানলৈকে আগবাঢ়ো। ইয়াতে প্ৰশ্নত আছে 2x² এডাল কি চিন মাইনাস। এই যে তোমালোকে 5টো দেখিছা, এই 5টোৰ ঠাইত আমি কি লিখিব পাৰো 2 আৰু 3 লিখিব পাৰো। এতিয়া কথাটো হ'ল 2 3 কি কৰিলে 5 হয়, 2 3 যোগ কৰিলে কিন্তু 5 হয়। লগত এটা x আছে লিখিবা, ইফালে আছে +3 সেইটো লিখি দিলো = 0। এতিয়া এইটো আছে 2x² মাইনাস চিনডাল আছে। এতিয়া বন্ধনীটো তোমালোকে উঠাব লাগিব। 2ৰ লগত x পূৰণ কৰিলে কি হ'ব 2x হ'ব। মাইনাস আৰু প্লাস পূৰণ কৰিলে মাইনাসে প্লাসে কি হয় মাইনাস হয়। 3 আৰু x পূৰণ কৰিলে কি পাবা 3x পাবা। ইফালে আছে +3 = 0। মই আকৌ এবাৰ কৈছো 2 আৰু x পূৰণ কৰিলে 2x হ'ব। মাইনাসে প্লাসে মাইনাস। 3 আৰু x পূৰণ কৰিলে 3x হ'ব। এইটোতো আগৰ পৰা আছে আৰু =0। এতিয়া ইয়াৰে পৰা তোমালোকে কমন ল'বা। কমন কি আহিব, ইয়াতো 2 আছে ইয়াতো 2 আছে, 2টো কমন আহিল। x² আৰু xৰ কি কমন আহিব x কমন আহিব। x² যদি x কমন আহে কি থাকিল x থাকিল, কি চিন মাইনাস। তাৰ পাছত ইয়াতে চোৱা 2টোতো আমি কমন লৈছোৱে, গতিকে ভিতৰত নেথাকে। xৰো x কমন লৈছো, গতিকে ইয়াতে থাকিব কি 2 1 গুণ 2 1 এটা থাকিব। ইডাল হৈছে মাইনাস চিন। ইয়াৰে কি কমন আহিব 3 আৰু 3 কমন আহিব। এইটো কি থাকিল x থাকিল। মাইনাসে প্লাসে কি হয় মাইনাস হয়। 3 যদি 3টো কমন লোৱা হয় তেতিয়াহ'লে কি থাকিব 3ৰে 3 হৰণ কৰিলে কি পাবা 1 পাবা। 3 1 গুণ 3 হয় = 0। তাৰপিছত এইটো x - 1 এইটো x - 1 x - 1 দুটাৰ এটা ললো আৰু যিখিনি আছে 2x - 3 এইখিনি একেলগে লিখি দিবা = 0। আমি এটা পালো x - 1 বা আমি এটা পাইছো 2x - 3। x - 1 মানো আমি 0 পাইছো, 2x - 3 মানো আমি 0 পাইছো। এতেকে xৰ মান কিমান পালো -1টো পঠিয়াই দিলে +1 হ'ব। xৰ মানটো কিমান পাম ইয়াতে -3 পঠিয়াই দিয়া +3। এই দুইটো পূৰণত আছে, পূৰণত হলে হৰণত যায় অৰ্থাৎ তলত যাব। আমাক উলিয়াব দিছিলে প্ৰশ্নই মূল, আৰু মূল আমি পালো এটা পাইছো 1 আৰু এটা পাইছো 3/2। এতেকে শেষৰ লাইনটো তোমালোকে লিখি দিবা। এতেকে মূল দুটা এটা পালো 1 আৰু এটা পাইছো আমি 3/2। আশা কৰো তোমালোকে গণিতটো বুজি পাইছা। মই উদাহৰণৰ গণিতবিলাকো দি যাম আৰু অনুশীলনীৰ গণিতবিলাকতো দি থকাই হৈছে। 4.2ৰ প্ৰায় গোটেইখিনি দিয়া হৈছে, সেইকাৰণে মই আজি ভাবিলো যে উদাহৰণৰ গণিতখিনিও দি যাম। উদাহৰণ 3 দিলো, উদাহৰণ 3ৰ পিছত নেক্সট ভিডিঅ'ত উদাহৰণ 4টো দিম, এনেকৈ দি গৈ থাকিম। যিসকলে চেনেলটো নতুনকৈ চাই আছা সেই সকলো ছাত্ৰ-ছাত্ৰীয়ে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, কিয়নো মই প্ৰতিদিনে যিমানখিনি পাৰো মই তোমালোকক ভিডিঅ' দি যাবলৈ চেষ্টা কৰিম। শেষত আটাইকে ধন্যবাদ জনাই আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছো।